নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে শুভ সন্ধিয়া জনাইছোঁ। আৰু মই এতিয়া আছোঁ আমাৰ অহাকালিলৈ য'ত বিহুখন আমি পাতিম। আমাৰ এইটোৱে পাৰ্মানেণ্ট ষ্টেজ হয় আৰু ইয়াতে প্ৰতি বছৰে আমি বিহুখন পাতি থাকোঁ। বিহুখন বাতিল কৰা হৈছিলে যদিও লৰালৰিকৈ অহাকালিলৈ বিহুখন আমি পাতিব লৈছোঁ। আৰু এইফালে যিহেতু পথাৰ হয় আৰু এইকেইদিনা বতৰে বহুত বেছি বিধি পথালি দিছে, যথেষ্ট পানী পথাৰত ৰৈ গৈছে, ইমানেই বেছি বৰষুণ দি আছে। আৰু তাতে আজি মোৰ ককাইদেউ যিহেতু ইলেকশ্যনত বিপুল ভোটত জয়লাভ কৰিছিলে, আপোনালোকক মই জনাইছিলোঁৱেই। আৰু ককাইদেউৰ আজি খানা এটা আছে আৰু গোটেই পঞ্চায়তৰ মানুহ মাতিছে, বহুত মানুহ হ'ব ইয়াত খানাত। গতিকে খুৱাই খাই আছে বহুতে। আৰু ইফালে পেণ্ডেলৰ মানুহেও পেণ্ডেল ষ্টেজৰ কাম কৰি আছে, পেণ্ডেলৰ কাম কৰি আছে। উপায় নাই, খৰধৰকৈ সকলোখিনি কাম কৰিব লগা হৈছে, কাৰণ মাজত মাত্ৰ আজি ৰাতিটো আছে আৰু অহাকাইলৈ দিনটো। গতিকে দিনটোৰ ভিতৰত কামখিনি শেষ কৰিব লাগিব, তেতিয়াহে প্ৰগ্ৰেমখন হ'ব। কিন্তু বৰষুণে বহুত বেছি আমনি কৰি আছে, বহুত বেছি বতৰ বেয়া। আৰু এতিয়া অকণমান বতৰটো মুকলি কৰিছে, এতিয়া প্ৰায় সময় হ'ল 4টামান বাজি গ'ল এতিয়া আবেলি। গতিকে আজি ৰাতিটো যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে ভাল হ'ব, আৰু যদি কেনেবাকৈ দিয়ে অহাকাইলৈ দিনত যদি বতৰটো খুলি দিয়ে তেতিয়া বহুত বেছি ভাল হ'ব। প্ৰগ্ৰেমখন সকলোৱে ভালকৈ উপভোগ কৰিব পাৰিব। আৰু আমিও যথেষ্ট আশাবাদী যে আচুৰ্য বৰপাত্ৰ ককাইদেউ আমাৰ ইয়াত আহি আছে, আমাৰ মাজলৈ। তেওঁৰ গীতৰ শৰাই আমি উপভোগ কৰিবলৈ চবৰে আশাৰে বাট চাই আছোঁ। গতিকে সকলো আহিব, সকলোকে লগ পাম। আৰু এইফালে দেখিছে খানা হৈ গ'ল, একদম প্ৰায় স্পেচিয়েল খানা। এইফালে চিকেন আৰু মাছৰ কণী, মাছ সকলো আছে। খালি এটা বস্তু মিছ কৰিলোঁ, আমাৰ দেৰি হৈ গ'ল ভাত খোৱা, যিহেতু 2-2:30 বজাৰ পৰা ভাত খাই আছিলে, বহুত মানুহ ভিৰ হৈছিলে। আৰু গাহৰি মাংস আমি খাব নাপালোঁ। 2টা গাহৰি আছিলে, 2টা গাহৰিও নুজুৰিলে, মানে যথেষ্ট মানুহ হৈছিলে। আৰু এইজন হ'ল ককাইদেউ, যিয়ে আমাক মাংস দি আছে আজি। এখেতে জয়লাভ কৰিছিলে বিপুল ভোটত। গতিকে ককাইদেউলৈ অভিনন্দন পুনৰবাৰ জনাইছোঁ। গতিকে ককাইদেউ যাতে নিজৰ নিষ্ঠাৰ সততাৰে ভাল কাম কৰি যাওক আমাৰ গাঁওখন, আমাৰ সমাজখন আৰু আমাৰ পঞ্চায়তৰ বাবে। আৰু ইতিমধ্যে দেখিছে পূৰা সন্ধিয়া হৈ গ'ল আৰু বতৰ বহুত বেছি বেয়া, বহুত বেছি ক'লা মলা কৰি আছে। ভগৱানক প্ৰে কৰি আছোঁ মনৰ পৰা, যাতে বৰষুণটো অন্ততঃ আজি দিনটোত ৰখাই দিয়ে। চ' ভিডিঅ'টো সিমানেই আছিল, অহাকাইলৈ আহিব সকলো।